শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে আৰু শুই থকা মানুহে আলহীৰ ঘৰত গৈ চাহ তামোলৰ সোৱাদ ল'বলৈ নাপায়। সেইবোৰ কথা ভাবিয়ে আজি মই ঘৰৰ পৰা ওলাই আহিছোঁ মোৰ ষ্টুডেণ্ট এজনীৰ ঘৰলৈ তাহাঁতৰ ঘৰত চাহ তামোলৰ সোৱাদ ল'ম বুলি। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। এইজনী মোৰ ষ্টুডেণ্ট পূজা আৰু এইজনী তাইৰ ভনীয়েকজনী খুব লাজুকীয়া। বৰ ধুনীয়া চাহ দিছে। যদিওবা চাহকাপ খুব তিতা হৈছিলে তথাপিও তাইক খুব ভাল হৈছে বুলি কৈ প্ৰশংসা কৰিলোঁ। তাৰপিছত তাই মোৰ বহুত দিনৰ ধাৰ এটা আছিলে, ধাৰটো আজি তাইনো মোক মাৰিব, গতিকে আমি দুটা ওলাই গ'লোঁ এখন কেফেলৈ বুলি। তাই মানে বিহু মৰাৰ পইচাৰে কিবা এটা খুৱাম বুলি কৈছিলে, আজিনো তাই মোক খুৱাব। এই কেফেখনৰ ইণ্টেৰিয়ৰটো বহুত ধুনীয়া, চবফালে লাইট ঢিপিক ঢাপাক জ্বলি আছে আৰু লাইট দেখি তাইৰ ফটো মৰাৰ কাম আৰম্ভ হৈ গ'ল। আৰু তাইক দুখনমান ফটো মাৰি দিলোঁ আৰু তাইক প্ৰতিশ্ৰুতি দিলোঁ আজিৰ পৰা তোমাক মই কেতিয়াও নানো লগত। ভিডিঅ'টো বনাই থকাৰ পাছদিনাখনেই 15 আগষ্ট হোৱাৰ কাৰণে এখন ফ্লেগ ল'বৰ কাৰণে দোকানত সোমালোঁ আৰু দোকান পাই তাইৰ উৎপাত আৰম্ভ। ইটো লাগে সিটো লাগে। খাবলৈ ইমান টেষ্ট নাই। খুলিছোহে। আইঅ দেখি তাই হেনো খুলিছেহে, গতিকে আমি খাই লওঁ, অকণ ৰ'ব। ইয়াৰ পাছতেই মই উপস্থিত হ'লোঁগৈ মোৰ অন্য এগৰাকী ছাত্ৰীৰ ঘৰত। তাই এখন ছবি আঁকিছে, ছবিখন মই চাই দিব লাগে আৰু মোৰ ছবি চাবলৈ দি তাই মোবাইলত ব্যস্ত হৈ পৰিল। ইয়াৰ পিছতেই মই ঘৰ আহি দেখিলোঁহি মোৰ শান্তশিষ্ট মহাদুষ্ট ষ্টুডেণ্টছকেইটা আহি শ্ৰেণীকোঠাত উপস্থিত। তাহাঁতক মই পঢ়াবলৈ আৰম্ভ কৰিলোঁ আৰু এনেকৈ মোৰ এটা দিন শেষ হ'ল। এই দিনটোৰ কিছু অংশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়া লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।